Long live, long live, long live. Haramulari long live, long live, long live. Haramulari long live, long live, long live. আমি যেতিয়া বিজেপিত গৈছিলোঁ তেতিয়া আমি নাযাওঁ, আমাৰ অন্তৰেদি নাযায়, কিন্তু জবৰদস্তি কৰিছে বিজেপিৰ ল'ৰাকেইটাই। পুষ্পগিৰি আৰু চেয়াৰমেন আছিল মুনিন দাস। আমি নাযাওঁ জবৰদস্তি কৰি লৈ গৈছে। তাৰপিছত গৌতম দাস EM যায়ও আপুনি যাব লাগে বুলি আমাক লৈ গৈছে। জবৰদস্তি মই নাযাওঁ, জবৰদস্তি উঠাইছে, গাড়ীত লৈ যাই নিমুৱাত কৰাই দিলা। মানুহ গেলি কি হ'ব, অন্তৰটো নাযায় না। আমি BPF-তে আছোঁ, আমি জন্মলগ্নৰ পৰাই BPF কৰিছোঁ। তথাপিও আমি 2 মাহ মান এনেকৈ আছিলোঁ, বিজেপিৰ কোনোদিনো মিটিঙতো যোৱা নাই, একো লোৱা নাই। গতিকে নিমুৱা আমি এই মিটিঙত 2 মাহ পিছত কিবা মিটিং হৈছিল বৰমাত, সেই মিটিঙত গৈছোঁ, তাতেও গৈছোঁ। আমি মৰম স্নেহ আদৰ্শ নীতি সংবিধান আৰু লগ বন্ধু সব BPF-ত ভাল, কিন্তু বিজেপিত একো দেখা নাই, খালি খাৱা কামৰা আছে। নতুনকো চিনি নাপায়, খাকো চিনি নাপায়। আৰু তাত কি আছে, এই ভাষা লৈ কিবা লৈ জাতি লৈ টানাটানিয়ে মানে পাৰ্টি কৰিব খোজে। আমাৰ BPF দলত আমাৰ একো নাই, সব ভাই সব জনগোষ্ঠীয় ভাই হিন্দু মুছলিম সব সমান অধিকাৰ আছে। সেইকাৰণে এইটো পাৰ্টি ভাল পায়, BPF ভাল পায়। BPF-তে মই আহিছোঁ। গৌতম দাসে আজিলৈকে এই 3টা বছৰ অকলীয়াৰ সময় হ'ল, আজিলৈকে কোনো কাম কৰা নাই। আমাৰ খাৰিজা বিজনী মৌজাত একো কামেই হোৱা নাই। এনৰেগাৰ কাম কৰিছে যদিও পইচা ওলাব পৰা নাই, ৰাইজ হাৰাশাস্তি হৈ আছে। বানপানী হৈ গ'ল, কোনো মানে সাহায্য পোৱা নাই, এনেকুৱাই চলি আছে আমাৰ বাৰাবেটা ইহঁত। গৌতম দাস এনে ওপৰে যায়, একো দিয়াই নাই, পাৱাও নাই এতিয়ালৈকে। আমি আগৰ পৰাই আজি 17 বছৰ হ'ল পাৰ্টিত আছিলোঁ। পাৰ্টিৰ মৰম আছে, গতিকে পাৰ্টিৰ হৈ কাম কৰিয়ে আছিলোঁ। কিন্তু কিছুমানে প্ৰলোভন দি বা কিবা কিনি কৰি মানে জবৰদস্তিকে মোক লৈ যায় বিজেপিত হেৰি কৰি দিছিল। মই কিন্তু তাত কোনো মানে সিহঁতক মানে জবৰদস্তি হাতত ধৰি মোক গাড়ী উঠাই লৈ গৈছে। এনেকৈ জবৰদস্তি নহয় না, অন্তৰ জয় কৰিব লাগিব, তেহে পাৰ্টি হ'ব। সেইকাৰণে আমি অন্তৰত BPF-ক ভাল পাওঁ, BPF-তে থাকিম, BPF-ৰ হৈ কাম কৰি যাম। চিফ ছাৰক হাত মানে ষ্ট্ৰং কৰিম বুলি আমি গোৰ্খা চেলত আছোঁ। গোৰ্খা চেলৰ জৰিয়তে ৰাইজক, গোৰ্খা মাত্ৰ বিভিন্ন জনগোষ্ঠীক লৈ, মহিলা হওক পুৰুষ হওক, সবক কনভিন্স কৰি মই ঘৰে ঘৰে যাই হ'লেও মানুহক আপত্তি কৰি নাঙলৰ ছবিত ভোট দিয়াৰ কাৰণে অপ্ৰাণ চেষ্টা কৰি যাম। আমি 30-35 জন মেন আহিছোঁ আজি। ৰাইজক কম কি, হাগ্ৰামা ছাৰৰ দিনত ধুনীয়া কাম হৈছিল, আজি UPL-ৰ দিনত কোনো কাম হোৱা নাই। ধুনীয়া আমাৰ ৰাস্তা ঘাট, দমনি ঘাটৰ পৰা একদম মিলন বজাৰ যোৱা ৰাস্তা পূৰা পাকা হৈছিল। তেতিয়া মিলন বজাৰ যাৱা আজিলৈকে ব্ৰিজটো আধাৰুৱা হৈ ৰৈছে। তেতিয়া UPL চৰকাৰে এতিয়াও কৰা নাই, এনেকৈ আছে পেণ্ডিং। ৰাইজৰ মিলন বজাৰ কৰা বিৰাট অসুবিধা বাৰিষাত, এনেকৈ আছে। UPL-ৰ দিনত কোনো কামেই হোৱা নাই। গতিকে যিমান দিন BPF-ৰ যিমান কাম হৈছিল BPF-ৰ দিনত, ৰাইজে কৈ আছে, এতিয়া ৰাইজ ওলাই আহিছে। সব মানুহ মানে BPF-তে ভাল আছিল, BPF-এ কাম কৰিছিল, BPF-ৰ দিনত আমি অমুক তমুক পাইছিলোঁ, কিবা কিনি পাইছিলোঁ, এইটো ৰাইজে কৈ আছে এতিয়া। নমস্কাৰ, মই চালবাৰী ডিষ্ট্ৰিক্ট গোৰ্খা চেলৰ প্ৰেচিডেণ্ট। গোৰ্খা চেল আমাৰ গঠন হৈছিল মোটামুটি 1-1.5 মাহমান আগত। আজি আমাৰ ৱাক টেকিং আছিলে। আমাৰ সকলোবিলাক সদস্যই আহিছে আৰু আমি গোৰ্খা চেলে BPF পাৰ্টিক যিমান সহায় সহযোগ পাৰোঁ এইখিনি কৰি যাম বুলি আমি গোৰ্খা চেলৰ পৰা আশা কৰিছোঁ। আৰু আমাৰ পাৰ্টি BPF পাৰ্টিক আমি গোৰ্খা চেলৰ পৰা পূৰা সহায় সহযোগ কৰি লোকসভা ইলেকশ্যনত আমি পূৰা দেহে প্ৰাণে খাটিম বুলি আশা কৰিছোঁ। আজি আমি গোৰ্খা চেলৰ মোটামুটি 40 জন কমিটি আছিল, কিছুমানৰ অসুবিধাৰ কাৰণে 30-35 জনমান আহিছোঁ। BPF দলতো মই আগৰে পৰা আছিলোঁ, বৰ্তমান প্ৰেচিডেণ্ট হ'লোঁ গোৰ্খা চেলৰ চালবাৰী ডিষ্ট্ৰিক্টৰ। আগৰে পৰা পাৰ্টিটো মানে আমাৰ ফালৰ পৰা ন্যায়
আমাৰ পাৰ্টিৰ আদৰ্শ নীতি ভাল সেইকাৰণে মই দুখৰ সময়তো আমি এই পাৰ্টিতে আছিলোঁ, সুখৰ সময়তো এই পাৰ্টিত থাকিম বুলি আশা কৰিছোঁ। BPF জিন্দাবাদ, হাগ্ৰামা ছাৰ জিন্দাবাদ। মই BPF পাৰ্টিটো জন্মলগ্নৰ পৰাই BPFত আছিলোঁ, কিন্তু 2022 চনৰ এপ্ৰিল মাহত মোক কিছুমান প্ৰলোভন দি বিজেপিত লৈ গৈছিল, কিন্তু তাত যোৱাৰ লগে লগে মই দেখা পালোঁ তেওঁলোকৰ কোনো মিল নাই। বড়ো অবড়ো নতুন বিজেপি আৰু পুৰণা বিজেপি বুলি খামখেয়ালি আৰু পৰিৱৰ্তনৰ যিটো শ্লোগান দি তেওঁলোকে গাদী দখল কৰিছিল, কিন্তু পৰিৱৰ্তনো নেদেখিলোঁ। মই মোটামুটি 5 মাহ থাকিলোঁ, মোৰ অন্তৰে তাত থাকিবলৈ অন্তৰেও নামানিল। সেইকাৰণে মই আকৌ মোৰ ঘৰ BPF দলতে আহিলোঁ আৰু আমাৰ যিটো MCLৰো কাৰুকাৰ্য ভাল নেদেখিলোঁ। এইখিনিয়ে আৰু মই অন্তৰে মোক ভাল নাপাল আৰু কোনো উন্নতিও নেদেখিলোঁ, মোক ভালো নালাগিল। সেইকাৰণে মই আকৌ মোৰ পুৰণা দল BPFতে আহি গ'লোঁ। মোক কিছুমান প্ৰলোভন দিছিল, ধৰক আমি অলপ গৰীব শ্ৰেণীৰ মানুহ, যে তাত গ'লে কিবা ঠিকা কিবা দিম, কিবা দিম বুলি প্ৰলোভন কৰি লৈ গৈছিল। মই নোযোৱা মানুহ, কিন্তু তাত যাই নতুন বিজেপি আৰু পুৰণা বিজেপি এইবিলাক খামখেয়ালি মিল নাই। আমাৰ BPF দলত যেনেকুৱা মিলা প্ৰীতিৰে আমি চলিছিলোঁ, তাত সেই মিলা প্ৰীতিও দেখা নাপালোঁ। সেইকাৰণে মোৰ মনটো নামানে, সেইকাৰণে আকৌ BPFতে আহিব। আমি 2জনে গৈছিলোঁ, 6 মাহ থাকিলোঁ আৰু মোটামুটি। 2022 চনত এপ্ৰিল মাহত গৈছিলোঁ, মোটামুটি ডিচেম্বৰ জানুৱাৰীতে আমি ঘূৰি আহিলোঁ। আজি 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 মোটামুটি 30-35 জন আমাৰ গোৰ্খা চেলৰ নতুন বহুত আহিছে, নতুন আহিছে। গোৰ্খা চেল জইন BPF লং লিভ, হাগ্ৰামা ছাৰ লং লিভ, BPF জিন্দাবাদ। ইলেকশ্যনত আমি বিপুল আসনেৰে আকৌ চৰকাৰ গঠন কৰিম বুলি দৃঢ় নিশ্চিন্ত।